নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় অভিনেতা গুঞ্জন ভাৰদ্বাজৰ বিষয়ে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন তেনেহ'লে আজি আমি গুঞ্জনৰ বিষয়ে কিছু কথা জানো। গুঞ্জন ভাৰদ্বাজ এগৰাকী অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা। 2014 চনত অসমীয়া ছবি TRPত অভিনয়ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ আগতে তেওঁ জানমণি VCDত অভিনয় কৰিছিল। তেওঁ অহেতুক নামৰ বোলছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইবাখনো উল্লেখযোগ্য ছবিত অভিনয় কৰে। 1986 চনৰ 17 জুলাই তাৰিখে অসমৰ তিনিচুকীয়া জিলাত গুঞ্জনৰ জন্ম হৈছিল। তেওঁলোক তিনিগৰাকী ভাতৃ-ভগ্নী। তেওঁৰ বায়েক ৰিম্পী দাস এগৰাকী অভিনেত্ৰী। তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত উদ্যোগত অভিনয় কৰে। গুঞ্জন ভাৰদ্বাজে প্ৰথমতে সাংগীতিক ভিডিঅ'সমূহত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনত পাতনি মেলিছিল। VCD ছবি জানমণিৰ পিছত তেওঁ প্ৰযোজকসকলৰ চকুত পৰে। তেওঁৰ প্ৰতিভাৰ উমান পোৱাৰ পিছত 2014 চনত তেওঁ TRPRত অভিনয়ৰ সুযোগ লাভ কৰে। তাৰ পিছত তেওঁ বাণী দাসৰ বাণিজ্যিকভাৱে সফল ছবি অহেতুকত মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াত তেওঁ অমৃতা গগৈৰ বিপৰীতে অভিনয় কৰিছিল। তাৰ পিছত তেওঁ 2017 চনৰ কেইবাখনো বেছি বাজেটৰ অসমীয়া ছবি যেনে কেলেণ্ডাৰ, ৰাফ এণ্ড টাফ, তুমি আহিবানে আৰু প্ৰিয়াৰ প্ৰিয় এই কেইখন ছবিত তেওঁ অভিনয় কৰিছিল। বন্ধু বান্ধৱীসকল, এতিয়া জানোৱা হওক গুঞ্জনে অভিনয় কৰা কেইখনমান ছবিৰ নাম। - 2014 চনত TRPত তেখেতে প্ৰথম অভিনয় কৰিছিল। 2015 চনত অহেতুক নামৰ ছবিখনত তেওঁ দ্বিতীয়বাৰৰ বাবে অভিনয় কৰিছিল। 2017 চনত ৰাফ এণ্ড টাফ নামৰ ছবিখনত তেখেতে অভিনয় কৰিছিল। লগতে সেই একে বছৰতে তুমি আহিবানে আৰু প্ৰিয়াৰ প্ৰিয় নামৰ এই দুখন ছবিত তেখেতে অভিনয় কৰে। 2018 চনত কেলেণ্ডাৰ, 2019 চনত ককাই দেও আৰু সেই একে বছৰতে এৰাসতীৰ ঢল নামৰ ছবিখনত অভিনয় কৰে। 2020 চনত জনক নন্দিনী নামৰ ছবিত অভিনয় কৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।